हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और अपना चाइছে বিকল্প ব্লগছ আৰু আজি এই 2022 চনৰ আজি প্ৰথম ভাওনা চাব যাম এই বছৰ আৰু আজি ভাওনা ঘৰৰ ওচৰতে আছে কৰ্দৈবামত আৰু ভাওনাখনৰ নাম কি আৰু সবিশেষ জনাই দিম ভালদৰে আৰু এতিয়া চুলিখিনি কাটি আহিছো এই জাস্ট চুলি কাটি আহিছো আৰু গা পা ধুৱাই নাই আৰু এতিয়া গা ধুই লওঁ লগৰ এটাৰ লগত যাম লগৰ আছে কিন্তু মই লগৰ এটাৰ লগত যাম চুনচুমৰ লগত সি টাউন ফালে গ'ল আৰু আহি আছে সি এতিয়া আহোঁতে আধা ঘণ্টামান লাগিব এতিয়া মই ভালদৰে গা পা ধুই লওঁ আৰু অলপ দেৰিকৈ যাম কেলৈ এতিয়া আমি অলপ উঠি অহা লোৱা অলপ বৰটো বেছি লাগে ভাওনাত আৰু সেইকাৰণে লাষ্টৰ টাইমত যেতিয়া যুদ্ধ হয় তেতিয়াই চাই ভাল লাগে তো চাই থাকক আৰু এতিয়া গা পা ধুনীয়াকৈ ধুই লওঁ আৰু সি অহাৰ পিছত ভালদৰে ওলাই যাম আৰু গাইছ এফালে গা পা ধুই ল'লোঁ আৰু অন্যহঁতক ফোন মাৰিছোঁ তাহাঁতি টাউনতে আছে বোলে এতিয়াও আধা ঘণ্টামান লাগিব আৰু মই গা পা ধুনীয়াকৈ ধুইও ল'লোঁ এতিয়ালৈকে আহি পোৱাহিয়ে নাই আৰু আজি নাটখনৰ নাম কৈ দিছোঁ বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ আৰু আজি শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথিৰ উপলক্ষে এই নাটখন পতা হৈছে আৰু আজি সমগ্ৰ অসমতে শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি উদযাপন কৰা হৈছে আৰু আজি আমিও ভাওনা চাব যাওঁ এতিয়া কিমান দেৰি হয় নাজানো ভাত খোৱা নাই মই ভাত চাত খাই ধুনীয়াকৈ ওলাই যাম আৰু তাহাঁতি আহি আছে 10-15 মিনিটমান লাগিব আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সেৱা জনাই আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো চাই থাকক আৰু গাইছ এতিয়া আমি গৈ আছোঁ আৰু এতিয়া ই 100 টকা দাঙিব ট্ৰাই কৰি আছে 100 টকা দাঙিব ট্ৰাই কৰিছে নোৱাৰিছে কিন্তু এতিয়া গৈ আছোঁ আমি পামগৈ বেছি টাইম নালাগে 10-15 মিনিট লাগিব ইয়াৰ পৰা তাৰপিছত ভালদৰে আজি আপোনালোকক ভাওনা দেখাম আৰু চাই থাকক আৰু গাইছ এতিয়া আমি ৰখি আছোঁ মানে লগৰ 3টামান আহিম কৈছে কিন্তু তাহাঁতি কৰ্দৈবামত য'ত ভাওনা হৈছে তাত সেই জেগাডোখৰ দেখা নাই এতিয়া আমি ইয়াতে ৰখি আছোঁ আৰু ইয়াত চুম অন্য পিটি এইকেইটা দেখিছে এতিয়া আমি ৰখি আছোঁ পুলটোৰ ওচৰতে তাহাঁতি দেখা নাই মানে ৰাস্তাটো সেইটো কাৰণে আমি ৰখি আছোঁ আৰু এতিয়া ধুনীয়াকৈ আপোনালোকক ভাওনাৰ কি কোনে কি পাৰ্ট লৈছে ভালকৈ দেখাই দিম আৰু চাই থাকক এতিয়া ভিডিঅ'টো কি হয় ইয়াৰ পৰা অলপ যাব লাগিব তো চাই থাকক আৰু আহি আমি কৰ্দৈবাম পালোঁহি এইমাত্ৰ বাহিৰৰ পৰা চাওক মানুহ বহুত হৈ গ'ল আৰু এতিয়া সূত্ৰধাৰে প্ৰৱেশ কৰি আছে বাহিৰৰ পৰা চাওক মানুহটো বহুত হৈ গ'ল দেখিছেই আৰু এতিয়া ভিতৰলৈ সোমাই গৈ পেলাই ভালকৈ দেখাই আছোঁ ক'ত কি হৈছে ড্ৰেছ চেঞ্জ কৰা আৰু কিবাকিবি ভাৱৰীয়াসকলক ভালকৈ দেখাইছোঁ তো চাই থাকক আৰু এইফালে দেখাই দিছোঁ চাওক এইফালে ভাওনাৰ ভাৱৰীয়াসকল ধুনীয়াকৈ বহি আছে মঞ্চৰ পিছফালে আৰু যেতিয়া সময় হ'ব যাবলৈ তেতিয়া যাব এইফালে চাওক অলপ দেখাই দিছোঁ ইয়াত সকলো ৰখি আছে আৰু এইফালে চাওক এতিয়া যুদ্ধ আৰম্ভ হ'ব হৈছে চাগে মই ইমান ভালকৈ নাজানো মোক ক্ষমা কৰি দিব কাৰণ মই ভালকৈ আপোনালোকক বুজাই দিব পৰা নাই ভাওনাখনৰ বিষয়ে কাৰণ ময়ো নাজানো সেইটো বাবে মাফ খুজিছোঁ আৰু এফালে হ'লেও চাওক দেখাই দিছোঁ বেছি কথা নকওঁ আজি আৰু আপোনালোকক অকল দেখাই দিছোঁ আপোনালোকে চাওক ভালদৰে নাটখন আৰু এনজয় কৰক ধুনীয়াকৈ চাই থাকক আৰু আৰু এফালে চাওক এতিয়া সুদামাই প্ৰৱেশ কৰিছে মোৰ চবতকৈ সুদামাৰ প্ৰৱেশটো এতিয়ালৈকে ভাল লাগিছে আৰু ধুনীয়া পাৰ্ট কৰিছে আপোনালোকে নিজে দেখিছে আৰু চাওক এতিয়া কি সুন্দৰ পাৰ্ট কৰিছে আৰু গাইছ কালি ভাওনা চাই আহি পেলাই ৰাতিপুৱা আহি পাইছোঁহি আৰু ৰাতিপুৱা আহি যিটো অৱস্থা হ'ল মানে একদম আহি পেলাই চিধা বিচনাত পৰি দিলোঁ আৰু বহুত বেয়া টোপনি ধৰিছিলে সেইটো বাবে ফিনিচিং নকৰিলোঁ তেতিয়া ভিডিঅ'টো আৰু এতিয়া ফিনিছ কৰিব লৈছোঁ শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি উপলক্ষে ভাওনাখন পতা হৈছিলে যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু আমিও চাম ভাবিছিলোঁ সেইবাবে মোৰ ভিডিঅ'টো আপলোড কৰিব পাৰিম বুলি ভিডিঅ' বনালোঁ
আৰু এই চেনেলটোত আপোনালোকে পাব এতিয়া অলপ পিছতে এডিট কৰি পেলাই আপলোড কৰি দিম গধূলি মানলৈকে। তো কেনেকুৱা পালে জনাব চাই পেলাই। আৰু আজি মানে কি হ'ল, ভাওনা চাই আহিছোঁ, তাৰপৰা ৰাতিপুৱা শুই উঠি আকৌ মুখ হাত চুক হাত ধুই কেনে লগে আকৌ কলেজ গৈছোঁ। একদম মানে টোপনি, কলেজততো একদম অৱস্থা বেয়া গৈছে। এতিয়া ঘৰলৈ আহি পেলাই আকৌ এতিয়া এডিটত লাগিম, এডিট কৰি পেলাই ধুনীয়াকৈ গধূলিলৈকে আপলোড কৰি দিম। আৰু কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই। নেক্সট ভিডিঅ' আকৌ এফালে যাম আমি, এইখিনিত পাব। এইটো ঘৰতে আছিলোঁ, তাৰবাবে ভাওনা ময়ো চাওঁ আপোনালোকক দেখাওঁ বুলি ওলাই গ'লোঁ। তো থেংক ইউ।